Good morning everyone. আজি আমি গৈ আছো গুৱাহাটীলৈ বুলি ভাবিছে চাগে নহয় নে ইমান ৰ'দ আৰু গৰমত গুৱাহাটীলৈ কিয় গৈ আছো সেইবোৰ পিছে পৰে কম বাৰু এইখিনিতে কৈছো এটা ইন্টাৰেষ্টিং ফেক্ট সৰু কালতে এই ঠাইবোৰত আহি ইমান যে এক্সাইটেড হৈছিল আৰু ইমান যে ইন্টাৰেষ্ট পাইছিলো কিন্তু এতিয়া বয়সৰ লগে লগে সেই ইন্টাৰেষ্টবোৰ যে নোহোৱাই হৈ গৈছে কিন্তু তথাপিতো এটা সিমিলাৰিটিজ এতিয়াও আছে মোৰ সেই ফোবিয়াটো মানে মই যেতিয়া কোনোবা এনেকুৱা টেকনলজিক্যাল হলত সোমাও নহয় তেতিয়া মোৰ খুবেই ভয় লাগে যদি লাইটছবোৰ অফ হৈ যায় যদি মোৰ উশাহটো খপকে বন্ধ হৈ যায় যদি ভূমিকম্প আহি যায় তেতিয়া কি হ'ব যদি এতে থকা জীৱ-জন্তুবোৰ বাহিৰলৈ মোক খাই পেলাই কি হ'ব আৰু সেই ফোবিয়াটো যে মোৰ এতিয়াও আছে সেই কাৰণে সেই ঠাইবোৰত যিবিলাক এক্সপেৰিমেন্ট কৰিব লাগে সববিলাকতে মই মাক আগে ভাগে পঠাও আৰু তাৰ পাছতহে মই চেষ্টাহে কৰোঁ দেই কৰিবলৈ এই ফোবিয়াটো মোৰ দৰে আৰু কাৰ আছে জনাবচোন দেই এইখিনিতে কোৱাই হোৱা নাছিল নহয় মই আহিছিলো গুৱাহাটী খানাপাৰাস্থিত সায়েন্স মিউজিয়ামলৈ মোৰ জিঅ'লজি এটা এছাইনমেন্ট কৰিব লগা আছিল সেই কাৰণে গতিকে আজিলৈকে ইমানে পুনৰ লগ পাম মোৰ অন্য এটা মিনি ভ্লগত তেতিয়ালৈ বাই বাই